নমস্কাৰ, আপুনি চাই আছে খেতিৰ দিহা। আমাৰ অসমখন কৃষি প্ৰধান ৰাজ্য বুলি কোৱা হয় যদিও আমাৰ অসম কৃষিৰ ক্ষেত্ৰত এতিয়াও আত্মনিৰ্ভৰশীল হ'ব পৰা নাই। আমাৰ অসমখনক কৃষিৰ দিশত এটা নতুন মাত্ৰা দিবলৈ আমাৰ এয়া ক্ষুদ্ৰ প্ৰয়াস। আমি ইয়াত অসমত কৰিব পৰা সকলো খেতিৰ বিষয়ে এবিধ আলোচনা কৰিম। আজি আমি বেঙেনা খেতিৰ বিষয়ে আলোচনা কৰিম। বেঙেনা খেতি প্ৰধানতঃ ভাৰতত কৰা হয়। বেঙেনাৰ গছ আন শাক-পাচলিৰ গছতকৈ বেছি কঠিন। বেঙেনা ভিটামিন আৰু মিনাৰেলৰ উৎস। ভাৰতত ইয়াৰ খেতি বছৰৰ সকলো সময়তে কৰিব পাৰি। ভাৰতৰ বেছিভাগ ৰাজ্যতে বেঙেনা খেতি কৰা হয়। বেঙেনাত কেলছিয়াম, ফছফৰাছ আৰু আইৰণ থকাৰ লগতে ভিটামিন এ আৰু বি থাকে। বেঙেনাৰ উন্নত হাইব্ৰিড জাতৰ খেতিৰে ভাল উপাৰ্জন আশা কৰিব পাৰি। বেঙেনা খেতিৰ বাবে প্ৰয়োজনীয় বতৰ। বেঙেনা খেতিৰ বাবে গৰম বতৰ আৱশ্যক। বেঙেনাৰ গুটি গজিবলৈ 25 ডিগ্ৰী চেণ্টিগ্ৰেড তাপৰ প্ৰয়োজন। ইয়াৰ ভাল গ্ৰোথৰ বাবে 13 ডিগ্ৰীৰ পৰা 21 ডিগ্ৰী চেণ্টিগ্ৰেড তাপৰ প্ৰয়োজন। বেছি কুঁৱলী পৰিলে বেঙেনাৰ পুলিবোৰ মৰাৰ সম্ভাৱনা বেছি। মাটি প্ৰস্তুতকৰণ। বেঙেনা খেতি সকলো ধৰণৰ মাটিতে কৰিব পাৰি। ভাল উৎপাদন পাবৰ বাবে জলসিঞ্চন ব্যৱস্থা থকা সাৰুৱা মাটি উপযোগী। মাটিৰ pH মান 5.5 পৰা 6.5 ভিতৰত থকা প্ৰয়োজন। বেঙেনাৰ উন্নত জাত। খেতিয়কসকলে উন্নত জাতৰ বেঙেনা খেতি কৰি অধিক লাভৰ ব্যৱস্থা কৰিব পাৰে। বেঙেনাৰ দুই প্ৰকাৰৰ জাত দেখা যায়, দীঘলীয়া আৰু ঘূৰণীয়া। দীঘলীয়া জাত পুছা পাৰ্পল লং, পুছা পাৰ্পল ক্লাষ্টাৰ, পুছা ৰিভলিউশ্যন, পেণ্ট এম্পেৰৰ, আজাদ ক্ৰান্তি, S16, পাঞ্জাৱ এভাৰগ্ৰীণ, H7 ইত্যাদি। ঘূৰণীয়া জাত পুছা পাৰ্পল ৰাউণ্ড, H4, P8, পুছা অনমোল, পান্থুৰাজ, T3, H8, DBSR 31, PB91-2, K2029, DBR8 ইত্যাদি। যদি আপুনি চাকৰি প্ৰত্যাশী তেনেহ'লে আপুনি আমাৰ ৱেবছাইট www.newsinassam.com ভিজিট কৰিব পাৰিম। newsinassam.com-ৰ লিংকটো মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপুনি ইয়াত বিভিন্ন ধৰণৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপনৰ লগতে এপ্লিকেশ্যন ফৰ্ম কেনেকৈ এপ্লাই কৰিব লাগে, কিমান বয়স বয়সৰ নিম্নতম আৰু ঊৰ্ধ্বতম সীমা ইত্যাদিবোৰ সকলোখিনিৰ বিষয়ে বিতংভাৱে জানিবলৈ পাব। লগতে অনলাইন এপ্লাইৰ লিংকো আপোনালোকে পাই যাব। ধন্যবাদ। হাইব্ৰিড জাত আৰ্কা নাভনীত, পুছা হাইব্ৰিড, ARBH201, NDBH1, ABH1, MHB10, MHB39, ABB2, পুছা হাইব্ৰিড 2 ইত্যাদি। পাতৰ বেমাৰ প্ৰতিৰোধী জাত S16 আৰু AB2। বীজৰ পৰিমাণ। প্ৰতি হেক্টৰত 400 পৰা 500 গ্ৰাম বীজৰ প্ৰয়োজন হয়। হাইব্ৰিড জাতৰ বীজ 250 পৰা 300 গ্ৰাম প্ৰয়োজন হয় প্ৰতি হেক্টৰত। নাৰ্চাৰী প্ৰস্তুতকৰণ। নাৰ্চাৰীৰ মাটিখিনি ভালদৰে চহোৱাৰ লগতে যথেষ্ট পৰিমাণে গোবৰ আৰু পচন সাৰ দিব লাগে। সিঁচাৰ আগতে প্ৰতি কেজি বীজ 2 গ্ৰাম কেপ্টানেৰে শোধন কৰিব লাগে। 1 হেক্টৰ খেতিৰ বাবে 1 মিটাৰ বহল, 3 মিটাৰ দীঘল নাৰ্চাৰী 15-20 খনমানৰ প্ৰয়োজন হয়। সাৰ প্ৰয়োগ। মাটিখিনি 3-4 বাৰ ভালদৰে চহোৱাৰ লগতে প্ৰতি হেক্টৰত 200 পৰা 250 কুইণ্টল গোবৰ বা পচন সাৰ প্ৰয়োগ কৰিব লাগে। শেষৰ বাৰ চহোৱাৰ আগত প্ৰতি হেক্টৰত 50 কেজি ইউৰিয়া, 80 কেজি ছুপাৰ ফছফেট আৰু 60 কেজি পটাছ প্ৰয়োগ কৰিব লাগে। সিঁচাৰ সময়। বেঙেনা বছৰত 3 বাৰ সিঁচিব পাৰি। নাৰ্চাৰী ফেব্ৰুৱাৰী-মাৰ্চত প্ৰস্তুত কৰি প্ৰথমবাৰৰ বাবে মূল পথাৰত ৰোৱা সময় হ'ল মাৰ্চৰ পৰা এপ্ৰিল। নাৰ্চাৰী জুন-জুলাইত প্ৰস্তুত কৰি
দ্বিতীয়বাৰৰ বাবে মূল পথাৰত ৰোৱা সময় জুলাই আগষ্ট। নাৰ্চাৰী তৃতীয়বাৰৰ বাবে প্ৰস্তুত কৰি ডিচেম্বৰ মাহত, মূল পথাৰত ৰোৱা সময় জানুৱাৰী। গছৰ মাজৰ দূৰত্ব। নাৰ্চাৰীৰ পুলিৰ বয়স 30 পৰা 40 দিন হ'লে পুলিবোৰ উঠাই মূল পথাৰত দুটা শাৰীৰ মাজত 60 পৰা 70 চেণ্টিমিটাৰ আৰু দুটা পুলিৰ মাজত দূৰত্ব 60 চেণ্টিমিটাৰ কৰি ৰুব লাগে। জলসিঞ্চন। গৰমৰ দিনত 4 পৰা 5 দিনৰ মূৰত আৰু ঠাণ্ডাৰ দিনত 15 দিনৰ মূৰত পানী দিব লাগে। আক্ৰমণকাৰী পোক পতংগ আৰু ইয়াৰ প্ৰতিকাৰ। গ্ৰীণউইড, ময়লা, হোৱাইট ফ্লাই, নেটেড ফেডাৰ বাগ আদি পোকে পাতৰ ৰস শুহি গছজোপা দুৰ্বল কৰে। সুৰক্ষা। প্ৰতি লিটাৰ পানীত 1 মিলিলিটাৰ ডাইমেথিলেট 30 EC বা মাল্থিয়ন 50 EC বা মিথেল ডাইমেটন 25 EC 15 পৰা 20 দিনৰ মূৰত স্প্ৰে কৰিব লাগে। ফল আৰু ডাল বিন্ধা কৰা পোক। এই পোকে ডাল আৰু ফল বিন্ধা কৰি নষ্ট কৰি পেলায়। সুৰক্ষা। পোকে ধৰা ডাল আৰু ফলবোৰ নষ্ট কৰি পেলাব লাগে। ফল আহিব ধৰাৰ সময়ত কাৰ্বৰিল 50 WP 4 গ্ৰাম বা ফৰমেথিয়ন 50 EC 1 ml বা এচিফেট 75 SP 0.5 গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। প্ৰয়োজন অনুসৰি 10-15 দিনৰ মূৰত আকৌ স্প্ৰে কৰিব লাগে। নিমাটোড। ই শিপাত আক্ৰমণ কৰি গছজোপাৰ গ্ৰোথ কমাই দিয়ে। সুৰক্ষা। নাৰ্চাৰীত প্ৰতি বৰ্গমিটাৰত 10 পৰা 12 গ্ৰামকৈ কাৰ্বোৰন 3 গ্ৰাম বা পথাৰত প্ৰতি হেক্টৰত 25 কেজিকৈ প্ৰয়োগ কৰিব লাগে। বেমাৰৰ পৰা সুৰক্ষা। পাত সৰু হোৱা বেমাৰ। এই বেমাৰ মাইকোপ্লাজমাৰ পৰা হয়। এই বেমাৰত পাতবোৰ সৰু হয় আৰু একেলগে বহুত পাত ওলায়। এই বেমাৰ হ'লে গছত ফল নধৰে। সুৰক্ষা। বেমাৰ হোৱা গছ উভালি পেলাব লাগে। 1 মিলিলিটাৰ পানীত 1 ml হিচাপত ডাইমেথেট 30 EC স্প্ৰে কৰিব লাগে। স্কৰ্চিং বেমাৰ। এই বেমাৰত পাতত বিভিন্ন আকাৰৰ মুগা বা ডাঠ মুগা স্পট পৰে। সুৰক্ষা। 10 পৰা 15 দিনৰ মূৰে মূৰে প্ৰতি লিটাৰ পানীত মেনকোজেব বা জাইনাপ 2 গ্ৰাম হিচাপত মিহলাই স্প্ৰে কৰিব লাগে। এড্ৰিথেমিয়া। এই বেমাৰ গছপুলি অৱস্থাত থাকোঁতেই হয়। পুলিৰ মাটিত লাগি থকা অংশটো ক'লা পৰি পুলিটো মৰি যায়। এই বেমাৰটো মাটি আৰু বীজৰ যোগেদি বিয়পে। সুৰক্ষা। ইয়াৰ পৰা ৰক্ষা পাবলৈ প্ৰতি কেজি বীজ 3 গ্ৰাম কেপ্টানেৰে শোধন কৰিব লাগে। নাৰ্চাৰীত প্ৰতি বৰ্গমিটাৰত বীজ সিঁচাৰ আগতে 4 পৰা 5 গ্ৰাম থিৰাম বা কেপ্টান দিব লাগে। উৎপাদন। এই পদ্ধতিত খেতি কৰিলে প্ৰতি হেক্টৰত 250 পৰা 350 কুইণ্টল উৎপাদন হ'ব। হাইব্ৰিড জাতৰ ক্ষেত্ৰত উৎপাদন 350 পৰা 500 কুইণ্টললৈকে হ'ব। ধন্যবাদ।